Hey guys, good morning. আৰু আমাৰ ফ্ৰিজটো চাওকচোন বৰফে আগৰি ধৰিছে একদম বৰফৰ দেশজন হৈ গৈছে পুৰা এই বৰফৰ দুনিয়াখন কেনেকৈ গুচাওঁ প্ৰথমতে মানে আইডিয়াটো পোৱা নাছিলোঁ তাৰ কাৰণে দিনটো ফ্ৰিজটো বন্ধ কৰি থৈ দিলোঁ আৰু এয়া দুপৰীয়া বগৰী টেঙা খাবলৈ ল'লোঁ পুৰা ধুনীয়া কাটি লৈ একদম মানে খুন্দি ল'লোঁ আৰু এয়া অলপমান চাফা হৈ গ'ল আৰু এইপিনে মানে 100টা পুৰা এৰি পৰিছে কিন্তু আনিব পৰা নাই ছটাটো কাৰণটো হ'ল এই ফ্ৰিজটোৰ মানে আৰু তার এডালৰ লগত বৰফখিনি মানে সেই হৈ আছে পুৰা তাঁৰডালৰ পৰা এৰা দিলে মানে আনিব পাৰোঁ আৰু তাঁৰডালত বেয়াকৈ লাগি ধৰিছে পুৰা ইয়াতে থকা চুইচটো দবাই থৈ দিলে হয় মানে আৰু ইয়াত তাঁৰডাল দেখিছেনে দবাই থৈ দিলে বৰফটো গলি যায় মইতো গম পোৱা নাছিলোঁ তাৰ কাৰণে এনেকুৱাকৈ গুচাব লগা হ'ল পিছতহে গম পালোঁ দাদাই ক'লে মানে আৰু এয়া হাজবেণ্ডে ডিউটিৰ পৰা আহি পালে গধূলি ফুচকা খাওঁ বুলি ক'লে বনালোঁ এতিয়া দিনতে খাই আছোঁ কোনে কোনে খাই ভাল পোৱা ফুচকা কমেণ্ট কৰিবচোন ঘৰতে বনাই খাই বেছি ভাল লাগে আৰু এতিয়া আমি পুৰা ফুচকা খাই আছোঁ পিনে বিহুও আহি পালে মানে আৰু আজিৰ ভিডিঅ'টো পুৰা একদম দীঘলীয়া হ'ব মানে বহুত কেইদিনৰ ভিডিঅ' মানে আৰু লগ কৰি পিনে বনাই দিলোঁ আৰু এয়া বিহু আহিলে যিহেতু ফুচকা খাই উঠি মায়ে মাতিলে লাৰু বনাওঁ বুলি লাৰু বনাব আহিলোঁ আৰু এয়া আমাৰ ধুনুৱে কি কাণ্ড কৰি আছে চাওকচোন গাইজ ওপৰত বহি লৈছে পুৰা আৰু বয়ামৰ পৰা চেনি উলিয়াই মানে বিস্কুটত লগাই লৈ আছে পুৰা কিমান চেনি লৈ আছে পুৰা এই চাওকচোন বিস্কুটবিলাকত চেনি লৈছে পুৰা খাবহি আৰু আজি নেক্সট ডে এয়া পিঠাগুড়ি মানে আৰু বৰা চাউলৰ খুন্দিব যাব ওলাইছোঁ ঢেঁকীত যিহেতু আমাৰ ঘৰত ঢেঁকী নাই মই 2 কিলো লৈছোঁ মায়েও লৈছে 2 কিলো এয়া ঢেঁকী দি আছোঁ পুৰা গুড়াখিনি খুন্দি লৈ যাওঁ যিহেতু 2 দিনমান আগতে বনাই লওঁ আৰু এয়া মায়ে চালি আছে এইফালে মই ঢেঁকী দি আছোঁ অলপমান মাকো ভিডিঅ'ত উঠাই দিলোঁ এয়া দেখিছেনে ধুনুৰ মানে উৎপাত ইমান চিল্লাই আছে পুৰা ভিডিঅ'টো বনাব শান্তি দিয়া নাই এয়া ৰাতি আহি পিনে মানে পিঠা বনাব ল'লোৱে তিল পিঠাখিনি বনাই লওঁ নাৰিকলৰো বনালোঁ আৰু নাৰিকলৰ লাৰু বনালোঁ তেল পিঠা বনালোঁ এনেকুৱাকৈ লাৰু পকা লাৰু বনোৱাটো দেখিলে আৰু ইয়াত ধুনু খেলি আছে আমাৰ বেলুনৰ লগত পিঠা চিঠা বনাই আৰু আজি ৰাতিপুৱা মাছৰ বজাৰ চাব আহিছোঁ ৰাতিপুৱাই আহি গ'লোঁ পুৰা মাছ বজাৰত আহি ভাল লাগে আগতে মাছবিলাক ওলাই না আমি এতিয়া বিজয়নগৰত আহিলোঁ মাছ চাব এই পথাৰত মেজি বনাই থৈ দিছোঁ আমাৰ ৰাইজৰ যাবই নগ'লে মানে ডাঙৰ মাছবিলাক ভিডিঅ'তে বাৰু দেখিছে মানে আৰু আমি অলপ চব্জি বজাৰ কৰি লৈ গুচি আহিলোঁ যিহেতু চব্জিও লাগিবই তাৰ কাৰণে চব্জি বজাৰ কৰি লৈ আহিলোঁ আৰু দুপৰীয়া ভাত পানী খালোঁ এনেকুৱাকৈ মাছেদি বনাই খালোঁ ভিডিঅ' কৰা নহ'ল আৰু
কিবি আনিলোঁ এনেকুৱাকৈ। আৰু ৰাতিৰ সৰুকাৰ খানা গাহৰি বইল কৰি আছোঁ। ইপিনে মাহৰ দালি ভিজাই থৈছিলোঁ আৰু গাছ কচ আলু বুলিও কয়, কাঠ আলু বুলিও কয়, আলু দি বনাম মানে আৰু। আপোনালোকৰ ফালে এইটো নিয়ম আছেনে কমেণ্ট কৰি ক'বচোন। আৰু এয়া মাছ বগৰী টেঙা দি বনাম। পিছদিনালৈ মানে আৰু মাখি পান্তা খাব লাগিব। আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে নাই ক'বচোন, কি আঞ্জা খাব লাগে। আৰু ইপিনে ছাগলীৰ মাংস, যিহেতু আমি মানুহ তিনিজনে, মাহঁতে বেলেগকৈ খায় আৰু মানে দাদাহঁতৰ লগত। আৰু এয়া ব্ৰইলাৰৰ মাংস এইখিনি মানে এনেই ফ্ৰাই কৰি খাবলৈ আনিছে। এতিয়া বনোৱা হৈ গ'ল, মাছৰ আঞ্জা ৰেডি হৈ গ'ল বগৰী টেঙাই দি। দেখি পুৰা খাওঁ খাওঁ লাগিছে একদম। আৰু ভিডিঅ'টো পিছত কৰি আছোঁ, কিন্তু এতিয়াও খাব মন গৈ আছে। আৰু ইপিনে ছাগলীৰ মাংস, ইপিনে দালি, আমাৰ ধনু খাবই ল'লে পুৰা। আৰু ইয়াৰ ৰাতিপুৱা মানে আৰু পিছদিনা মেজি জ্বলাব আহিছে। হাজবেণ্ডে মানে আৰু লৈ আহিল, ধনুকো দুয়োটাই আহিলে। আৰু এয়া মই ভাত চাত খাই মানে মাখি পান্তা খাই লৈ পুৰা ঠাণ্ডা লাগিছে। ৰ'দত বহি আছোঁ পথাৰত আহি। ধুনুতেও চাই ভতিজাতে কিবা কিবি কৈ আছে একদম মানে। চাইকেল লৈ আহিছে দুয়োটাই পুৰা পথাৰত মানে আমাৰ ঘৰৰ আগে দিয়ে আৰু। এটা কাপোৰো মেলি দিছোঁ, আমি বাইদেউ আৰু মই দুয়োটাই ৰখি আছোঁ। কাপোৰ চাপোৰ মেলি লৈ পুৰা ৰ'দ পোৱাই আছোঁ। আমাৰ ঘৰটোত মানে ৰ'দ নপৰে অলপ। আৰু এয়া পিছদিনা মানে আৰু নেক্সট ডে আজি আৰু খেলা হৈ আছে পুৰা। আজি 1 তাৰিখ। ইয়াতে আমাৰ এই মেজি জ্বলাইছিলে যে, তাতে মানে গোসাঁইঘৰটোৰ ফিল্ডখনত খেলা হৈ আছে। ইয়াতে মেজি জ্বলাইছিলে। আৰু এয়া বাঁহত ইমান তেল দিছে মানে বাঁহডালত, তাতে এই ওপৰত মুৰ্গীটো আলু থৈ দিছে মানে আৰু তাতে মছলা চছলা চব আছে। পলিথিনটো যে দেখিছে এই টোপোলাটো, আদা নেহৰু মছলা মানে আৰু মুৰ্গীটোত যিখিনি লাগে আৰু বনাবলৈ, এয়া এই চলে আৰু পাই যাব এই মুৰ্গীটো। বহুতকেইটা মানে আৰু খেলা দিলে, কিন্তু কোনেও উঠিব নোৱাৰিলে। শেষতটোৱে মানে আৰু ভিডিঅ'টো কৰি দিলোঁ, পাৰিলে আৰু মুৰ্গী পাই গ'ল। আৰু ইয়াতে দিছে আমাৰ গঁৰালত হাঁহ ধৰা খেলা। ময়ো কিবা কিবি পালোঁ প্ৰাইজ ল'ব যাই আছোঁ। এইটো হ'ল প্ৰথম পুৰস্কাৰ পালোঁ, আৰু এইটো এটা পালোঁ। প্ৰাইজ লৈ ঘৰত আহি আছোঁ এতিয়া। মেজিক চেয়াৰত চকীত বহা খেলত পালোঁ এইটো। হাঁহ ধৰা খেল দিছিলোঁ বাৰু ময়ো। আপোনালোকৰ ফালে হয়নে এনেকুৱা খেল ধেমালি? হুইচেলটো মাৰি দিলে বজাই দিলে 1 মিনিটে সময় দিয়ে মানে আৰু এইটো হ'ল ফাইনেল খেলখন এতিয়া হৈ আছে। মানে বহুত কেইজনে ধৰিলেতো, তাৰ কাৰণে ফাইনেল খেল পাতিব লগা হ'ল। আৰু এয়া ফাইনেল খেলত চাই থাককচোন কোন জিতে। এয়া হাঁহটো কোনে পাই চাই থাককচোন। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু এইটো পাই গ'ল হাঁহ। আজি খানা জব্দ পুৰা সিহঁতৰ।